সকলোকে নমস্কাৰ জনাইছোঁ। আৰু আজি যিহেতু 15 আগষ্ট, সেইটো কথাৰ কাৰণে সকলোকে স্বাধীনতা দিৱসৰ শুভকামনা জনাইছোঁ। আমাৰ তামান্নাহঁতৰ স্কুলতে 7:30 বজাত পতাকা উত্তোলন কৰিব, আমাক সকলোকে মাতিছে। সেইটো কথা কাৰণে আমি যাবলৈ ওলাইছোঁ। আমি সোনকালে উঠি ধুনীয়াকৈ ৰেডি হ'ল। তামান্না চাওঁ তোমাক এতিয়া। আৰু মানে আজি তামান্নাহঁতৰ স্কুলৰ ইউনিফৰ্ম পিন্ধি যাব লাগিব বুলিয়ে কৈছে বাৰু, বেলেগ পিন্ধিব নালাগে। আৰু এয়া ময়ো ধুনীয়াকৈ ওলাই লৈছোঁ এযোৰ গেৰুৱা ৰঙৰ চাদৰ মেখেলা পিন্ধি লৈছোঁ, কাৰণ আজি সকলোৱে চাদৰ মেখেলা পিন্ধিয়ে স্কুললৈ আহিব। আৰু আমি লাহে লাহে ওলাই গৈ থাকোঁ, খোজকাঢ়ি যাম মানে। এওঁ আছে, তথাপিতো তামান্নাই ক'লে বোলে আজি খোজকাঢ়ি যাওঁ ব'লা। আৰু মই ভাবিলোঁ ৰাতিপুৱা যিহেতু বহুত সোনকাল হৈ আছে, সেইটো কথা কাৰণে আমি খোজকাঢ়ি গৈ আছোঁ। আৰু ব'লক, বাটত দেখিব সকলো ল'ৰা ছোৱালী গৈ আছে। যিসকল গৈছে তেওঁলোককে দেখিব, আৰু কিছুমান চাইকেল লৈ যাব, কিছুমান খোজকাঢ়িও যাব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া চাওক, তামান্নাহঁতৰ স্কুলৰ শিক্ষক, প্ৰধান শিক্ষয়িত্ৰী, সহ শিক্ষক, তাৰপিছত অংগনবাড়ী কৰ্মী, সহায়িকা আৰু সকলো ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱিকা সকলোখিনি আহি উপস্থিত হৈছেহি, কাৰণ ইয়াতে পতাকা উত্তোলন কৰিব। এতিয়া সকলোবিলাক গোট খাইছে, ধুনীয়াকৈ সজাই পৰাই লৈছে সকলোবোৰ। আৰু আপোনালোকেও এইখিনি কথা উপভোগ কৰক যে তামান্নাহঁতৰ বিদ্যালয়ত, যিহেতু আমাৰ তামান্না এখন চৰকাৰী স্কুলত পঢ়ে, চৰকাৰী বিদ্যালয়ত পঢ়িছে বৰ্তমান, সেইখন বিদ্যালয়তনো কেনেকৈ পতাকা উত্তোলন কৰিছে আৰু কি কৰিছে তাকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিছোঁ। আপোনালোকে চাওক, এয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে পতাকা উত্তোলন কৰিব। তেওঁ সহায় কৰি দিছে আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সম্পাদক, তেওঁৰ নাম জাকিৰ। আৰু এতিয়া পতাকাখন উত্তোলন কৰিব, আৰু সকলোৱে ইয়াত উপস্থিত হৈ সমবেত হৈ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিব। তাকে আপোনালোকে উপভোগ কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইমান ভাল লাগিছে মানে পৰিৱেশটো। জাতীয় পতাকাখন যেতিয়া এনেকৈ উত্তোলন কৰে, সকলোৰে মানে মনবিলাক খুব বেছিয়ে ভাল লাগে। আৰু আজি বতৰো খুব ভাল, অকণো মানে ডাৱৰীয়াও নহয় আৰু খুব বেছি গৰমো হোৱা নাই, বহুতেই ভাল লাগিছে আজি। আৰু এয়া আমাৰ কাকজান ঈদগাহ ফিল্ড, ইয়াতো জাতীয় পতাকা উত্তোলন কৰিলে। ঈদগাহ পৰিচালনা সমিতিৰ মানুহ আহিছিলে, আহি তেওঁলোকে পতাকা উত্তোলন কৰি থৈ গ'ল। ভাবিলোঁ আকৌ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। খুব সুন্দৰ লাগিছে দেখি পেলাই, খুব ভাল লাগিছে, সেইকাৰণে অকণমান ভিডিঅ' কৰি থ'লোঁ। আৰু এতিয়া আমি ঘৰলৈ যাম বুলি ওলাই আহোঁতে দেখিলোঁ ইমানেই বাইকবিলাক মানে গৈছে, চাওকচোন কেনেকৈ বাইকবোৰ গৈছে।
মানে হেৰি হৈছে জাতীয় পতাকা লৈ লৈ ক'ৰবাত গৈছে বাইক মানে ল'ৰাবিলাক বহুত বাইক আৰু বহুত ল'ৰা এখন এখন বাইকৰ দুটাও গৈছে কোনোবা এখন এটাও গৈছে চাওকচোন আপোনালোকৰ কাৰণে অকণমান ভিডিঅ'টো ৰাখিলোঁ মানুহ চোৱা কিমানবোৰ বাইক গৈছে আপোনালোকে দেখিছেনে গোটেই ৰাস্তা একদম জুৰি গৈছে আৰু এই আমাৰ মানুহজন আহি আছে আমাক নিবলৈ আমি এটা ঘৰলৈ যাম আৰু ঘৰত গৈ আপোনালোকক সকলোকে লগ পাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব পুনৰবাৰ সকলোকে স্বাধীনতা দিৱসৰ বহুত বহুত শুভকামনা জনাইছোঁ সকলো ভালে থাকক আৰু আমি আহি এতিয়া বৰ্তমান ঘৰ পালোহি ঘৰত তেতিয়া তেওঁ মিঠাই আনি থৈছিল আমাক থ'বলৈ যাত আছনি আমাৰ মানুহজনৰ একদম প্ৰিয় মানে এইটো বস্তু এইটো মিঠাই গাজা নে কি কয় নামটো মানুহজনৰ খুব প্ৰিয় বাকীবোৰ আমি খাওঁ আৰু বাৰু নেখোৱাকৈ নাথাকোঁ আৰু তাৰপিছত ভাত পানী বনালোঁ ভাত চাত বনাই খাবলৈ লৈছোঁ ৰঙালাও আৰু আলু ভাজি মোৰ একদম প্ৰিয় বস্তু ৰঙালাও তাৰপিছত ডিম এটা আমলেট কৰি লৈছোঁ জলকীয়া আৰু দাইল আজি দাইলত অকণমান নেমু চেপি লৈছোঁ কাৰণ গৰম বহুত বেছি দুপৰীয়া এতিয়া আৰু ভাত পানী খাই লওঁ খাই পেলাই আপোনালোকক পুনৰ লগ পাম আৰু বহুত কথা পাতিবলগীয়া আছে ক'বলগীয়া আছে সকলোবিলাক কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ৰাতি হ'ল ৰাতিও এটা ভাত মানে কি যোগাৰ কৰিছোঁ খাবৰ কাৰণে তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু পিঁয়াজ কাটি লৈছোঁ তাৰপিছত আলু আৰু নহৰু খুন্দি দিয়া হ'ব এনেকৈ গোটা গোটাকৈ নিদিওঁ আৰু এই হৈছে তৰৈ বাকলিখিনি কাটি ল'লোঁ আৰু মিহি মিহিকৈ তৰৈ কাটিছোঁ কিহৰ লগত ভাজিম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু খাবলৈ খুব বেছিয়ে সোৱাদ হৈছিলে মানে এনেকৈ তৰৈটো খুব ধুনীয়া গোন্ধ এটা ওলায় আমি সকলোৱে খাই ভাল পাওঁ আমি মানে পাচলি প্ৰিয় মানুহ দেই আমাক বহুতে কমেণ্ট কৰি কিছুমানে কিন্তু মোক সোধে অলপ ইনচাল্ট কৰা নিচিনাও কৰে বোলে হেৰি আপোনালোকে মাছ মাংস নাখায় নেকি মাছ মাংস খালেও পাচলিটো আমি খাই খুবেই ভাল পাওঁ সেইটো কথা কাৰণে লগতে চিকেন একেবাৰে বহুতখিনি নাই কমেই কিন্তু মানুহ আমি যিহেতু চাৰিটাৰ কাৰণে যথেষ্ট হয় আৰু এটা চিকেন বনাই খাম মানে কি আপোনালোকক খোৱাটো নেদেখা আৰু কেনেকৈ বনাইছোঁ তাকে অকণমান শ্বেয়াৰ কৰিছোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি গৈ নাথাকোঁ আৰু এটা ব্লগ আহি আছে আমাৰ আশিকৰ বাৰ্থডে হ'ব তাৰ এটা ভিডিঅ' আমি বনাম সেইটো ভিডিঅ' আপোনালোকৰ লগত আপলোড কৰিম আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া কৰি গৈ নাথাকোঁ ইয়াতে সামৰণি মাৰিছোঁ এইখিনিতে যদি মই কওঁ কোনোবা যদি নতুনকৈ মোৰ চেনেললৈ আজি ফাৰ্ষ্ট আহিছে প্ৰথম মোৰ চেনেলত ভিজিট কৰিছে তেতিয়াহ'লে আপোনালোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যায় আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি যাতে মোক জনায় কাৰণ আপোনালোকৰ এটা কমেণ্ট এটা মানে লাইক আৰু এটা ছাবস্ক্ৰাইবাৰে মোক বহুতখিনি সহায় কৰিব আৰু এইখিনিতে কওঁ যদি কোনোবাই ফেচবুক পেজত মোৰ এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ফেচবুকৰ পেজটো ফ'ল' কৰি দিব আৰু আপোনালোকে কমেণ্ট কৰি জনাব এইটো ছানৰাইজ মছলা আমাৰ মানে মানুহজনৰ কি হৈছে বেলেগ মছলা খালে অকণমান এটা প্ৰব্লেম কৰে কিন্তু ছানৰাইজৰ এইটো মছলা খালে তেওঁ ইমান অসুবিধা নকৰে সেইটো কথা কাৰণে আমি এইটো ব্যৱহাৰ কৰিছোঁ বৰ্তমান আগতে কিবা মছলা ব্যৱহাৰে নকৰোঁ এতিয়া বৰ্তমান খাইছোঁ ছানৰাইজৰ মছলাটো খাবলৈ খুবেই ভাল আৰু সকলোকে বহুত বহুত শুভকামনা জনাইছোঁ স্বাধীনতা দিৱসৰ সকলো মানুহ স্বাধীনভাৱে স্বইচ্ছাৰে নিজৰ ইচ্ছা অনুসৰি জীয়াই থাকক আৰু সকলোবিলাক কাম নিজ স্বাধীনমতে কৰক আনক খালি দুখ নিদিব যিকোনো কথাত আনক দুখ নিদিব আনে বেয়া পোৱা কাম নকৰিব নিজৰ মতে নিজে ভবা ধৰণে সদায় জীয়াই থাকিবলৈ যত্ন কৰিব আৰু ভাল কাম কৰিব পৰাপক্ষত আমিও সদায় ভাল কাম কৰিবলৈ যত্ন কৰিম সদায় মানুহৰ লগত ভালে থাকিবলৈ যত্ন কৰিম তেতিয়াহ'লে আহিছোঁ আজিলৈ সকলো ভালে থাকক সুস্থ থাকক আৰু বহুত বহুত মৰম আৰু হেঁপাহেৰে আজিলৈ বাই বাই।